প্ৰথমে সকলোকে নমস্কাৰ। আজি ভাতকেৰেলা দুটা ৰেচিপি একেলগে আগবঢ়াইছোঁ। এনে ধৰণে বহুতে খায় আৰু সকলোৱে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ আৰু ঠাই বিশেষে নামবিলাকো বেলেগ বেলেগ নহয়নে? ভাতকেৰেলা পুৰ বা বৰ এনে ধৰণে কোৱা হয়। ইয়াত ভাতকেৰেলা আছে 10 কিলো। তাৰে এতিয়া 2 কিলো ভাতকেৰেলা মই বনাবলৈ লৈছোঁ। লগতে আমাৰ দোকানৰ বাবে অনা হৈছে আৰু যে কি নহওক এইফালে অলপ আদাও অনা হ'ল। এয়া এইকেইটা মেলি থৈছোঁ। ভেন্দি কুৰকুৰি আপোনালোকে খাই পাইছেনে বাৰু? মই বনাই এটা ৰেচিপি আগতে দিছিলোঁ, আকৌ দিম বাৰু দেই। এতিয়া ভাতকেৰেলাখিনি সুন্দৰকৈ গুচাই আছোঁ আৰু কেইটামান ফালি লৈছোঁ, কেইটামান মিহি মিহিকৈ আপোনাৰ ভাজিবৰ বাবে কাটি লৈছোঁ। আদা নহৰু পিঁয়াজ সেইখিনিও গোটাই লৈছোঁ। এয়া ভাতকেৰেলা ধুই পখালি ৰেডি, মছলা ৰেডি। কেৰাহী চক এইটো লোহাৰৰ কেৰাহী, এনেধৰণে ধুই থৈ দিলে দেখিছে কেনেকৈ দাগ এটা বহে। বনাবৰ সময়ত আৰু খুব ধুনীয়াকৈ ধুই ল'ব লাগে, সেইটো সকলোৱে জানে, তথাপিতো আৰু কৈছোঁ। এইফালে মই ভাতকেৰেলাখিনি এতিয়া বইল কৰি ল'ম। ইয়াত অলপ অলপ বুঢ়া ভাতকেৰেলাও আছে, একো কথা নাই, খাব পাৰি, যিহেতু গুটিখিনি আমি উলিয়াই দিম। এই কেৰাহীটো এতিয়া খুব ধুনীয়াকৈ ধুই ল'ব লাগিব। চব কেনেকৈ মামৰে ধৰিছে। লোহাৰটো ইমান ভাল নহয় চাগে, নহয়নে? যে নহওক বাৰু। এইফালে ভেন্দিও গোটাই থৈছোঁ, ভেন্দি কুৰকুৰি বনাম। এয়া চব কেৰাহীটো চফা হৈ গ'ল দেই, খুব ধুনীয়াকৈ ধুই লোৱা হ'ল। ভাতকেৰেলা ৰেডি। এতিয়া মানে 1 কেজি মই ধৰক ভাজিম আৰু 1 কেজি ভাতকেৰেলা পুৰ বনাম, বা কিছুমানে বৰ বুলিও কয়। আমাৰ এইফালে ভাতকেৰেলা পুৰ বুলি কয়। যেই নহওক ভাতকেৰেলা অকণমান ভাজি লওঁ। আমাৰ এওঁ মানে অকণমান পিঁয়াজ তেল দি পেলাই ভাজি দিলে খাই বহুত ভাল পায়। সেইবাবে ভাবিলোঁ অকণমান ভাজি দিওঁ। জলকীয়া পিঁয়াজ সোৱাদ অনুসৰি নিমখ হালধি, বেলেগ একো ব্যৱহাৰ নকৰোঁ। ভাজিখিনি সকলোৱে বনাব জানে আৰু তথাপিতো অকণমান দেখুৱাইছোঁ। লগতে বাকী ভাতকেৰেলাখিনি বইল হৈ গ'ল। এতিয়া মই সেইফালে আগবাঢ়িম। এইফালে নিমখ হালধি জোখমতে দি দিলোঁ। এইফালে যিখিনি বইল কৰিছিলোঁ আমাৰ কাৰিকৰজনে ধুনীয়াকৈ গুটিখিনি উলিয়াই দিছে। মাজৰ অংশ এইটো সকলোৱে জানে, তথাপিতো দেখুৱাইছোঁ অকণমান। এইফালে মিক্সিত মই পিঠাগুড়ি পিচি থৈছোঁ। পিঠাগুড়ি হ'লে বেছি ভাল আৰু। এয়া চাওক সকলোখিনি যোগাৰ হৈ গ'ল। কিছুমানে বেচন ব্যৱহাৰ কৰে, কিন্তু বেচনতকৈ পিঠাগুড়ি বেছি ভাল। কিয় ভাল কৈ আছোঁ, এয়া চাওক। এয়া যে খুন্দনাটোত দেখিছে, এয়া হৈছে ভাতকেৰেলা গুটিখিনি। আনফালে মই পিঠাগুড়িখিনি ধুনীয়াকৈ মিক্সিৰ পৰা উলিয়াইছোঁ। ইয়াত হালধি নিমখ যোগ কৰিম আৰু দেখিছেনে সকলোখিনি যোগাৰ। এয়া ভাতকেৰেলাখিনি হালধি নিমখ যোগ কৰি পিঠাগুড়িখিনি ধুনীয়াকৈ বনাই লৈছোঁ। এতিয়া মছলাখিনি বনাই ল'ম। মানে এই বস্তুটোত যে মছলাখিনি মেইন। পিঁয়াজখিনি দি দিলোঁ। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ মছলা যোগ কৰিব পাৰে, মই কিন্তু নকৰোঁ। এইফালে পানী ধৰি আছে দেই আমাৰ বৰুদাই। পিঁয়াজ ৰঙচুৱা হৈ গ'ল। ভাতকেৰেলা গুটিখিনি ইয়াতে যোগ কৰি দিয়া হ'ল। কিন্তু খুন্দনাত বা মানে ধৰক এনেকুৱা পটাত পিচি ল'লে বেছি ভাল দেই। মোৰ পটা নাই, খুন্দনাতে মই পিচি ল'লোঁ। আদা নহৰু যোগ কৰি দিয়া হৈ গ'ল। ইয়াতে এতিয়া অকণমান ৰেড চিলি, হালধি নিমখ, বছ যোগাৰ হৈ গ'ল। মছলা বহুত দেৰি আপোনালোকক দেখুৱাই থকা নাই আৰু। এতিয়া মই গোটেই মছলাখিনি এনেধৰণে যিমানখিনি ভাতকেৰেলা মানে ফালি লোৱা হ'ল, ইয়াতে একদম ফুলকৈ ভৰাই দিছোঁ চক মুখলৈকে। তেতিয়া খাই ভাল লাগিব। এই মছলাখিনি খুব ধুনীয়াকৈ বনাব লাগে দেই। মছলা কি কি দিয়ে নিজৰ ওপৰত ডিপেণ্ড কৰিব। আমি বৰ বিশেষ মছলা নিদিওঁ, অকণমান জ্বলা হ'লে খাই ভাল লাগে। কিন্তু আজি আমাৰ জ্বলা কমকৈ দিছোঁ, যিহেতু গৰম দিন, জ্বলা কম খোৱাটো ভাল। ঠাণ্ডা দিনত বা যি কি নহওক, বা কিছুমানে জ্বলা বেছিকৈ খাই দি ল'ব পাৰে, কোনো আপত্তি নাই। মানে জ্বলা হ'লেহে খাই ভাল লাগে, নহয়নে বাৰু? ইতিমধ্যে তেল গৰম হৈ গ'ল। এপিচ এপিচকৈ সকলোখিনি চাব দেই আপোনালোকে কেনেধৰণে মই পিঠাগুড়িখিনি লগাই লগাই মুখখন বন্ধ কৰি দিছোঁ। এয়া পিঠাগুড়িখিনি খুব আঠা। এয়া চাওক ধুনীয়াকৈ উতলি আছে। এজনে আকৌ এনেকুৱাতে আহি পেলাই কি সুধিলে, বিকিবলৈ বনাইছে নেকি বাইদেউ বোলে। ঘৰত খাবলৈহে বনাইছোঁ আমি, লগতে ভিডিঅ' বনাইছোঁ। আৰু হোটেলত কাষ্টমাৰক খুৱাব পাৰি, ভাতৰ লগত এপিচ এপিচ দিলে ভাল পায় আৰু। মাজে সময়ে খোৱা হয়, মানে কমকৈ বনালে খোৱা নহয়। আৰু সময়ো লাগে দিয়কচোন এইবিলাক অকণমান জুতি বুদ্ধি লগাবলৈ। সেইবাবে কেতিয়াবা
হোটেলত বনোৱা হয় কেতিয়াবা বনোৱা নহয় এনেকৈ ইলুটি কৰি ধুনীয়াকৈ ভাজি ল'ব লাগে আৰু তাৰপিছত গৰম গৰম ভাতৰ লগত আৰু গৰমে গৰমে খোৱাটো বেছি ভাল ভাজি পেলাই থৈ দিলে ইমান ভাল নালাগে গৰমে গৰমে একদম ভাতৰ লগত এপিচ লৈ খাই দিয়া আৰু মৰক উঠিব খাই ভাল লাগিব লগতে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে জনাব যদি ফেচবুকত চাইছে তেনেহ'লে ফলো এটা মাৰি থ'ব আৰু দেই এয়া চব কি ধুনীয়াকৈ হৈ গ'ল মানুহজনক এতিয়া ভাত উলিয়াই ৰেডি কৰি দিছোঁ ভাত এক বাটি ভোট জলকীয়া পিঁয়াজ দালি ভাতকেৰেলা ভাজি কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো আপোনালোকৰ চাই আজিলৈ আহিছোঁ সকলোৱে সুস্থ থাকক তাৰে কামনা কৰিছোঁ